খবৰ সকলোৰে আজি মই নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলে যেহেতু মই গুৱাহাটীত থাকো তো তাতে কলেজৰ ব্যস্ততাৰ মাজতে মানে ঘৰভাৱে চুলিৰ যতন লোৱা নহয় সেইভাবে যেহেতু মই এতিয়া কামপুৰলৈ আহিছো মানে নিজৰ ঘৰলৈ আহিছো তো এতিয়া মই ভাবিছো কি অলপ সময় পাইছো যেহেতু ঘৰুৱাভাৱে অলপ ট্ৰিটমেন্ট লওঁ চুলিখিনিৰ তো বলকচোন কি কিনো কৰো চাও আজি আছানে তো এটা মৌসুমী মাহে পাই গল আৰু আমাৰ টিপু কিবা এটা কৈ দিয়া তো বহুত দিন মোক কৈ আছিল মানে কমেন্ট বক্সত যে টিপুক দেখুৱা এয়া টিপু আপোনালোকক দেখাই দিছো এটো ভিডিওতে তো বলক এটা ভিডিওতে স্টার্ট কৰো এয়া বাহিৰলৈ ওলাই দেখিছো পুৰা একদম বৰষুণ চাওকচোন তাকে এটা কেনেকে যাও চিন্তাহে লাগিছে সাপুটি পাইছে তাই পানীত গা ধুবলৈ পায় এতিয়া আমি বিচাৰি যাওঁ আমি যি কামত আহিছো সেয়া বিচাৰি যাওঁ চাওক আপোনালোকৰ কাৰণে ইমান কষ্টকে আমি বৰষুণত তিতি বস্তু বিচাৰিব আহি আছো জবাব ফুল তো তাৰে পাত ছিগি আছে জবাব ফুল যেহেতু আমাৰ চুলিৰ বাবে বহুত বেছি মানে ভাল জবাব ফুল খানাটো আমাৰ চুলিৰ কাৰণে মানে বহুতেই ভাল সেইকাৰণে ভাবিছো জবাব ফুলৰ পাত লওঁ ধুনীয়াকে আমি চুলিত লগাব পাৰিম আৰু কেনেকে কি কৰিব লাগে সেইখিনি মই দেখাই যাম আমাৰ টিপুৱে গা ধুলে ন তুমি ধুৱাই নাই গা ধুলা তো তিতি গলা গোটেইজনী টিপুৱে গা ধুলে আমাৰ ন গা ধুলা কি হ'ল মৌচুমী চেন্দেল ছিঙি গ'ল জোক লাগিছে নেকি এতিয়া মানে আমি মৌচুমীহঁতৰ ঘৰতে পিছাৰ ষ্টাৰ্ট কৰি দিছোঁ আৰু হৈ গ'ল কি আৰু শেষেই হ'ব এতিয়া মানে মিক্সাৰত যদি পিছোঁ তেতিয়া মানে আচল মানে সেই ৰসটো নাথাকে সেইকাৰণে মানে পিছনাখন হ'লে বেছি ভাল সেইকাৰণে ইহঁতৰ ঘৰত হ'লে ডাঙৰ পিছনা এখন আছে সেইকাৰণে সিহঁতৰ ঘৰলৈকে আহিলোঁ আৰু এতিয়া মই পিছিব ইমান ভালকৈ নাজানো সেইকাৰণে তাই পিছি আছে দেখাইছোঁ এতিয়া আমি পিছি কৰি আমাৰ ঘৰলৈ আহি আছোঁ আৰু এয়া বাতি এটাতে লৈ আহিছোঁ এতিয়া খানুমগৈ তো এতিয়া আমি আহি আছোঁ তো এতিয়া মই জবাব ফুলখিনিতো হেৰি কৰিলোৱে পিছি আহিলোঁ এল'ভেৰা দুডাল লৈছোঁ মানে এল'ভেৰা গুৱাহাটীতহে আছে ইয়াতে পাবলৈ মানে আমাৰ ওচৰে পাজৰেও ইমান নাই যে দুডালে পাইছোঁ সেই দুডালে মই এতিয়া এনেকৈ ভিতৰৰ জেলিটো উলিয়াই লৈছোঁ বিজলটো তাৰপিছতে সেইখিনিৰ লগত মিক্স কৰি দিম আৰু এই পেষ্টটো মই এবাৰ নহয় ফ্ৰী টাইমত খানোৱে আগতে চ' গুৱাহাটী গুৱাহাটী যেতিয়াৰ পৰা গ'লোঁ তেতিয়াৰ পৰা খানা হোৱাই নাই তো আগতে যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া মই প্ৰায়ে খানো দেখিছে হেঙুন উলিয়াইছোঁ চৰ্দি হৈছে দেই এল'ভেৰাটোৰ টাইপৰ হ'ব লাগিব আপোনালোকে কৰিব পাৰে ট্ৰাই কৰিব পাৰে তো এতিয়া আমি লগাম এতিয়া মই চুলিখিনি মেলি ল'লোঁ আৰু এতিয়া আৰু এইটো পেষ্ট সঁচাই বহুত বেছি ভাল পাওঁ লগাই এতিয়া লগোৱা ষ্টাৰ্ট কৰোঁ আপোনালোকে দেখিছে কি ঘিনে কৰিছে নকৰিব বহুত বেছি ভাল হয় চুলিৰ কাৰণে মই এতিয়া লগাম আৰু মানে এটা হেৰি টাইপ লেপ মানে পলেপ দিয়া নিচিনা আৰু লাইক মাস্ক হেয়াৰ মাস্ক আপোনালোকে ভিতৰেও লগাব পাৰে বহুত বেছি বিজল মানে সেইকাৰণে মানে লগাব অলপমান প্ৰব্লেম হৈ যায় বাকী মই ওপৰে দিছোঁ ভিতৰত লগাব আছেই তো ট্ৰাই কৰিবচোন এবাৰ আপোনালোকেও চিৰিয়াছলি মানে বহুত ভাল ৰিজাল্ট পোৱা যায় মই ৰিজাল্টটো বাৰু আপোনালোকক দেখাই দিম এতিয়া মই লগালোঁ আৰু দেউতাকো অকণ লগাই দিওঁ দেউতা চুলি নাই যিহেতু অকণমান আছেগৈ সেইকণ দেউতাকে লগাই দিওঁ আৰু মালে নাতিব
তেতিয়া হৈ গ'ল মই ধুনীয়াকৈ কভাৰ আপ কৰি ল'লোঁ আৰু 20 মিনিটমানৰ পিছত ধুনীয়াকৈ গৈ পেলাই ধুই দিম চাই থাকক মই পূৰা প্লাষ্টিক দি কভাৰ আপ কৰি ল'লোঁ মানে যেতিয়া অলপমান ৰখিব লাগিব ন তো ভাত চাহটো খাই লওঁ ভাত খোৱা নাই আৰু তাইও অলপমান সানিলে চাওঁ দেখাই দেখোন তাইৰ কাৰণে বেছি নাতিলে তথাপিও সানিলে আৰু এইটো মই সানিলোঁ ৰিজাল্টটো দেখাম এতিয়া আমি গা চা ধুই আহিলোঁ আৰু এয়া শুকুৱাইছোঁ আৰু তাইও ধুই কৰি আহিলে কিন্তু ধুওঁতে অলপমান কষ্ট হয় কষ্ট মানে তেনেকুৱা ইমানো নহয় ষ্টিল মানে যিহেতু বীজৰ বস্তুটো মানে অলপ অতৰাওঁতে টাইম লাগে তো মোৰ বহুত বেছি টাইম লাগিলে বুলি ক'ব পৰা যায় তো এতিয়া আমাৰ শুকাই গ'ল চুলিখিনি পুৰা ধুনীয়াকৈ আৰু চাওকচোন কি ধুনীয়া চাইন দি আছে মই কৈছিলোঁৱে যে যদি আপুনি এইটো পেষ্ট সানে তেতিয়া বহুত বেছি ধুনীয়া চাইন দিয়ে মোৰ চুলি চাওক চাইন কি ধুনীয়াকৈ দি আছে আৰু বহুত বেছি মানে চিল্কি হৈ গৈছে পুৰা একদম এনেকৈ দিলে পুৰা একদম ধুনীয়াকৈ আহি গৈছে আৰু তাইৰো বহুত বেছি ধুনীয়া লাগিছে তো আপোনালোকে আশা কৰিছে আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে আৰু যদি ভিডিঅ'টো ভাল পালে আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে বিচাৰে তেন্তে হ'লে এটা লাইক কৰি যাব তেতিয়া মই উৎসাহিত হ'ম আৰু যিসকল নতুন ছাবস্ক্ৰাইব এটা কৰি দিব বাই বাই